পইচা লৈছিলি নাই আনিলোঁ তাৰপৰা এয়া বাইদেউ ভিন্দু আৰু এইফালে মিষ্টাৰ আমি গৈ আছোঁ চাহ খাবলৈ কথাটো ধাবা চলাই আৰু বলক দোকানটো আহি পালোঁ আৰু এইটো দেখিব আপোনালোকে চাই থাকক আছাম ViogsGuwahati চেনেলটো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এই দোকানটো আহি পাইছে আৰু দেখাই আছোঁ গাইছ আহি গ'ল এইটো চাহ খাম এতিয়া লগত একো নাই সুধা চাহ গাইছ এইফালে চাহ খাই এইফালে ৰাস্তা মানুহ চাই থাকিব পাৰে গাড়ী কেইখন গৈছে হিচাপ কৰি থাকিব পাৰে চাহ খাই মজা লৈ থাকিব পাৰে মানে এজন বেপাৰী কি চিন্তা বহুত টেষ্টি দেই মানে বহুত ডাঙৰে পাইছোঁ ফুল ফুল লগা পেৰা চাওকচোন কেনে ডিজাইনৰ বনাইছে দবাই লম দেই দবাই লম আমি খাই আছোঁ চাই পাওঁ আপুনি এতিয়া খাই বৈ যাবলৈ হ'লে আৰু এতিয়া ক'ত এতিয়া আমি চাহ খাই বৈ ওলালোঁ যাওঁগৈ আৰু লাহেকৈ এতিয়া ক'ত পাৰ্কত গৈ থাকিমগৈ থাকক দেই যাওঁ আমি বাই বাই এতিয়া আমি ক'ত গাৰ্ডেন যাম চাগে গাৰ্ডেন ঘূৰি আহোঁগৈ চাই কৰি গাইছ আমি গৈ আছোঁ পাৰ্ক আছে বোলে পাৰ্কত যাওঁ এইফালে অলপ ৰখাই আছোঁ পাৰ্কত কি কি আছে চাই থাকিব ভিডিঅ'টো কি কি আছে আৰু আগফালে ভিনদেউ বাইদেউ গৈ আছোঁ আমি সিহঁতৰ লগত গৈ আছোঁ তাৰমানে অলপ গাৰ্ডেন ঘূৰি আহোঁগৈ হৈছোঁ ৰুমত কিমান থাকিম মানে বহি বহি আমনি লাগি গৈছে আপোনালোকে আজি মানে ঘূৰিম বুলি আহিছোঁ আৰু মানে ৰাতি হ'লেও মানে ঘূৰিমেই আৰু একদম মোৰ ৱাইফটো মাজত দিগদাৰ দি দিয়ে অলপমান ইমান মানে তাক মানে ব্লগ বনাও লাগি থাকে মানে ইমান কিবা হৈ গ'ল মানে তাক ব্লগৰ কাৰণে বহুত ইণ্টাৰেষ্ট হৈ গ'ল তাৰমানে ইণ্টাৰেষ্টিং আপোনালোকে বহুত ছাপোৰ্ট দিয়ক ছাপোৰ্ট কৰক অলপমান ভাল লাগিব চেনেলটো চব ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা কমেণ্ট কৰিব থাকিলে বিন্দাছ কৰি দিব কি যি সুধিব থাকিলে কৰিব কিবা ক'ব থাকিলে বিন্দাছ এইটো গাৰ্ডেন যোৱা ৰাস্তা বুলি পাৰ্ক নে কি কয়
লাগি আছে মন চন একদম ভাল লাগি গৈছে আপোনালোকে আহিব পাৰে ইয়াত যদি মস্তি ল'ব পাৰে আহি কিনে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কোনোবা আহে যদি আহিব পাৰে ইয়াত মস্তিকৈ কথা পাতিব পাৰে কোনো প্ৰব্লেম নাই একো এইফালে চব এইফালে দেখা ইয়াত উঠে যদি পাৰিব আপোনালোকে উঠোঁ গ'লে কিনে আৰু বহুত মস্তি ল'ব পাৰিব এইফালে ইমান ডাঙৰ ফিল্ড বাও এইফালে চক লোকটো ক্ৰিকেট খেলে চাগে ন ইয়াত হয় না ৱাও এইফালে চক ৱাও কি মজা লুকটো মজা লাগিছে এইফালে চক বনবিলাক মজা লাগে সেই নাযাওঁ খেদিবহে এইফালে গ'লে ৱাও এইটো ঘৰটো এয়া চক এই বোলে ফটো মাৰে বোলে চ' ফটো এটা মাৰি দিওঁ ৰ'ব আৰু বেলেগ পষ্ট দিয়া যিকিনে ঘৰ মজা লাগিছে খোলা উঠি যায় চেহেৰা ৱাও বঢ়িয়া লাগিছে মজা লাগিছে ৱাও এইফালে চক এইবোৰ কি প্লাষ্টিকৰ কিন্তু বঢ়িয়া লাগিছে বঢ়িয়া মজা সেইফালে এইটো কাছ আছে বোলে যাব লাগিব সেইফালে ডাঙৰ কাছ এটা বনাই থৈছে আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো একেবাৰে আমনি লাগিছে কি বকি আছে গৈ পিনে কাটি কিনে গুচি নাযাব চাই থাকক আমি তাৰলৈকেও যাম বাট ইয়াত অলপ ফটো চটো মাৰি লওঁ তাৰপিছত সেইফালে গৈ আছোঁ এইফালে পূৰা চেল্ফি লৈ আছে ৰাইজে তো মই ল'বলৈ চেল্ফি এটা পোৱা নাই আৰু মোৰ ভাগ্যখন ফুটা মই য'ত মানে ভাল জেগা পাইছিলোঁ তাত মই চেল্ফি মাৰি দিছোঁ আন্ধাৰ সেই গাইছ চক ইমান বঢ়িয়া লাগিছে জেগাটো কৰি যাবলৈ মজা নাই আজি ইয়াতে থাকি যাওঁ নেকি ইয়াতে এইখিনি মজা আছে ইয়াতে লাগিলে ইয়াতে থাকি যাম মানে যাবলৈ মন যোৱা নাই ইমান ভাল লাগিছে জেগাটো এইফালে ৱাও মজা লাগিছে ফিল্ডটো ইমান ডাঙৰ এইফালে আছে মিষ্টাৰৰ পৰা হেপী হৈছে জেগাটো ভাল লাগিছে মোকো বহুত ভাল লাগিছে আৰু বলক মানে দেখুৱাই আছোঁ আৰু কি আছে চাই থাকক আমাৰ ব্লগটো গাইছ বহুত ৰাতি হৈ গ'ল এয়া চাওক মজা লাগিছে আৰু এইফালে নাও আছে বোলে এতিয়া ফটো মাৰি যাওঁ বুলি ভাবিছোঁ খুব জানে বেয়া নাই ভাল এয়া চাওক ৱাও বঢ়িয়া লাগিছে কাৰোবাৰ যদি মগজ চগজ বেয়া হৈ থাকে আপোনালোকে ইয়াত আহিব পাৰে বিন্দাছ বহি কেনে ইয়াত শান্তি মনত থাকিব পাৰে জেগাটো মানে বহুত ঠাণ্ডা জেগা এয়া ফুল চক আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক চব দেখাই আছোঁ কি আছে এইফালে কাছ চাম গৈছিলোঁ কাছ চাবলৈ নাপালোঁ কাছ চোৱা ৰাস্তাটো বেলেগ মানে বেলেগ ফালে আছে বেলেগ দিনাখন আহি আপোনালোকক দেখুৱাই আছোঁ আৰু চাই থাকক নেক্সট ভিডিঅ'ত কাছ দেখুৱাই আছোঁ আৰু কি দেখাম আৰু ব'লক এতিয়া ঘৰ যাওঁ দেখাই আছোঁ আৰু কি চাই যাওঁ আগে আৰু ফটো মাৰি দিয়া এইফালে বোলে মিষ্টাৰ ফটো মাৰে বোলে এতিয়া আমি ব্লগ বনাওঁতে মানে পূৰা আন্ধাৰ হৈ গ'ল মানে আপোনালোকে চাই ভিডিঅ'টো চাই ইমান ভাল নাপাব পাৰে এতিয়া হ'লেও লাষ্টলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকে মন ভাল অলপ ভাল লাগিব ভিডিঅ'টো চাই ইয়াত বোলে অলপ আৰাম কৰি লয় বোলে মোৰ মানুহজন অলপ এনেকুৱা বহি কৰি চকুন ল'লোঁ তাৰপৰা আহিব পাৰে মানে ইয়াত বিন্দাছ এনেকৈ বহি কিনে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আৰু মনৰ কথা পাতিব পাৰে বিন্দাছ কোনো আৰু হালা গোলা নাই আপোনালোকে আহিব ইয়াত ভাল লাগিছে আপোনালোককো ভাল লাগিব আৰু তাতে মিহি বতাহ এচি চেচি কোনো দৰকাৰ নাই ব'লক এতিয়া আমি গৈ থাকোঁ ভিডিঅ'টো বনাই গৈ থাকোঁ যাওঁ ৰ'বা ভিডিঅ'টো কাটা মই ফটো এটা মাৰি লওঁ আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত চাই থাকক সেইবিলাক কাছ দেখাইছিলোঁ যে ডাঙৰ কাছ ঘৰ এটা বনাইছে সেইটো দেখুৱাই আছোঁ নেক্সট ভিডিঅ'ত আজি ইমানে